হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি ভিডিঅ'টো ঘৰৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ। এয়া খানা, আজি ৰুটি আলু ভাজি, এয়া তাত লৈ খাই লওঁ। কেনেকুৱা হৈছে আপোনালোকক জনাম বাৰু দেই। এয়া দাইল, ৰুটি, খাই উঠি লগ পাই আছোঁ আপোনাক। এতিয়া মাতিছে বেলফাই খাবলৈ, তাকে গৈ কিনে আপোনালোকক খাই আছোঁ। সেইকেইটা এনেই মাতিছে ৰিক্সাখন আহিছে। পৰিৱেশ আমি পাই গ'লোঁ। এতিয়া সিহঁতৰ ঘৰত দেখাই আছোঁ, ব'লক সিহঁতি কি কৰেনো চাওঁ। এইকেইটা বন্ধুকেইটা ক'ত বেলফাই? দিব্য, লক্ষ্য। 1 hour later. মই বিদায় দিছোঁ এতিয়া। বাই বাই দেই গাইজ। নয়ন ক'ল যোৱা? হা এইফালে নাযাওঁ নি? Diwas. Oke গৈছা, এয়া আমাৰ গাঁও একদম নম্বৰ 1। এয়া লখিমপুৰ থানা। শংকৰক লগ পাই গ'লোঁ। হা এতিয়া আমি আগতে সৰুতে পঢ়া স্কুলখন দেখাই আছোঁ বোলক। LP স্কুল বৰ ওচৰতে, বেছি দূৰ নহয়। আমি এতিয়া স্কুলৰ সৌন্দৰ্য। এইখন আমাৰ সৰুতে পঢ়া স্কুলখন এতিয়া বদলি হ'ল। এতিয়া ভাঙি কিনে আকৌ বনালে এইটো নতুনকৈ। এইটো আগতে অলপ ডাঙৰ আছিল, এতিয়া অলপ সৰু হৈ গ'ল। আমি ইয়াত পঢ়া বহুত স্মৃতি জড়িত হৈ আছে। ইয়াত আগতে আমি সৰুতে খেলিছিলোঁ ন চাংগ? আমি এইডোখৰতে ইয়াত ক্ৰিকেট খেলিছিলোঁ আগতে। ইয়াত বহুত অনুষ্ঠান পতা হয়। অনুষ্ঠান পাতিলে এবাৰ দেখাম, যিহেতু এতিয়া ব্লগ চেনেল খুলিলোঁ, আপোনালোকক নিশ্চয় দেখাবই লাগিব। এয়া স্কুলখন ডাঙৰ পুখুৰী এটা আছে ইয়াত, যিহেতু চব গাঁৱৰ ৰাইজে মিলি মাছ চাছ মেলে। এইটো ইয়াত ৰান্ধনি ঘৰ আছিলে আগত। এইয়া আমাৰ গাঁৱৰ বৰ পুখুৰীটো একদম চফা হৈছিলে, এতিয়া আকৌ লেতেৰা হৈ গ'ল। এই দুদিন চফা হ'ল, জংঘল হৈ গৈ আছে গোটেই। এই বছৰে চফা কৰা হৈছিলে, এইটো আকৌ একেই হৈ থাকিলে। এইটো সংঘৰটো ধুমুহাত বৰ অৱস্থা নাইকিয়া হৈ থাকিলে। দুটা তিনিটা ল'ৰাটো গছডাল এৰুৱাব নোৱাৰে, যিহেতু মানুহ ঘৰ হ'ব লাগিব। এতিয়া হ'ব এডাল পৰি আছে, ভাগি গ'ল। ইয়াত কাটিবলৈ চেষ্টা কৰিছিলোঁ, আমিয়ে আহিছিলোঁ। তেতিয়া মোৰ ইউটিউব চেনেল খোলা নাছিলোঁ, ইয়াত আমি কাটিছিলোঁ।
কালি এডাল 2-3টা লৰাই এনেকৈ এডাল কমেও 10-12টা ল'ৰা লাগিব। বগৰী গছজোপা দেখা আমি বগৰী প্ৰত্যেক বছৰ খাওঁৱেই, এইবছৰ খাইছিলোঁ। গোটেই জংঘল হৈ গ'ল, গোটেই জংঘল। কি কৰিছিলো আগতে কৈ দিয়া। লুকাবোৰ খেলা হৈছিলে ধুনীয়া ধুনীয়াকৈ। গুলিয়াগুলি খেলা হয়। সৰুতে গুলিয়াগুলি চব খেলিছিলোঁ। মেখেলা মানে হেৰি নাই, এতিয়া নতুনকৈ আকৌ বনাইছে। সৰু হোৱাকৈ আমাৰ কাজিয়া হয়। সৰু হোৱাকৈ ঢেৰ কাজিয়া হয়। সেইবোৰ আৰু আগৰ কথা ক'বলৈ গ'লে ঢেৰ ওলাই যাব, শেষ নহয়। ইয়াত মানুহে এটা হাগিছিলে। এইযোৰ আমি প্ৰত্যেক বছৰ বগৰী খাওঁৱেই। এইযোৰ ৰাজহুৱা যে আৰু এতিয়া এইটো নেক্সট ছিজনত লাগিবহে। ওচৰলৈ গৈ দেখাই আছোঁ বাৰু বগৰী গছজোপা। আমি ঘাঁহ বন গজি গোটেই হেৰি হৈ গ'ল, নহ'লে ধুনীয়া আছিলে। ঘাঁহবোৰ এতিয়া মাৰিলে জব কাৰ্ড আহিছিলে, গাঁৱতে হেৰি কৰি কিনে ঢাপবোৰ এইবোৰ নতুন মাটি তোলা হ'ল। বৰপুখুৰীৰ পৰা খান্দি এতিয়া আকৌ এইবোৰ ওলাই গ'ল। ডেইলি 5টা বজাতে 5টা বা 5:30 বজাত ভিডিঅ' আপলোড দিম গধূলি। আপোনালোকে পাই যাব। ডেইলি বনাবলৈ চেষ্টা কৰিম, কিন্তু হয়তো ডেইলি নোৱাৰিব পাৰোঁ। হ'লেও আপোনালোকলৈ ট্ৰাই কৰিম দিবলৈ ভিডিঅ' ডেইলি। দিলে 5টা বা 5:30 বজাৰ ভিতৰতে দিম, প্ৰায় গধূলি। পৰিৱেশ এবাৰ গছ ভাগি পৰা এইবোৰ। এবাৰ বহুত ডাঙৰ ধুমুহাও দিছিলেতো, মানে বহুত হেৰি কৰিলে। এতিয়া গছ চছ কাটিলে, স্কুলৰ পৰা এই গছ চছ কাটিলে, স্কুল নতুন বনালে এখন। সেইফালে এতিয়া টেংকি চেংকি বহালে। এইবোৰ গছ বহুত পুৰণি। এইবোৰ সেইকেইজোপা বহুত পুৰণি হ'ব এই গছ। আমি সৰুৰ পৰা একদম দেখি আহিছোঁ এইবোৰ গছ। এইফালে আগফালে পথাৰ, এইবোৰ আগফালে সৌন্দৰ্য। এইজোপা বগৰী গছজোপা ফালে যাব নোৱাৰিম, এইফালে ৰাস্তাই নাই। এইজোপা পথাৰ শুকোৱা নাই যিহেতু, পানী হৈ আছে চব। এইফালেও যাব বাট বন্ধ হৈ আছে। এনে থুলমূলকৈ দেখাইছোঁ ভিডিঅ', চিম্পুল ভিডিঅ'। সদায় নকত ইমান হেৰি ভিডিঅ' দিব পাৰিম। ধুনীয়া ধুনীয়া ফুল ফুলি আছে এইবোৰ। এই ফুলবোৰ নাম নাজানো বাৰু মই। এইবোৰ নাৰ্জী ন? নাৰ্জী ফুল এইবোৰ নাজানো। এই নাৰ্জী ফুল এইবোৰ ফুলি আছে ধুনীয়াকৈ। এই স্কুলৰ পৰিৱেশটো দেখাবলৈ দেখাওঁ বুলি ভাবিলোঁ আপোনালোকক। এইবোৰ কেনেকুৱা লাগিছে জনাব। চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, হয় নাই? ছাবস্ক্ৰাইব কৰি দিব। আজিলে বাই বাই। জয় আই অসম।